নমস্কাৰ ফ্ৰেণ্ডসকল আইজেড টেকনিকেল লৈ আপোনালোকক স্বাগতম জনাইছোঁ ফ্ৰেণ্ডসকল আজিও আপোনালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ তথা ফ্ৰেণ্ডসকল ইম্পৰ্টেণ্ট এটা ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিছোঁ তো ফ্ৰেণ্ডসকল ভিডিঅ'টো আপোনালোকে কতো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ তথা ইম্পৰ্টেণ্ট হ'ব আজিৰ এই ভিডিঅ'টো ফ্ৰেণ্ডসকল যোৱাকালি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফ্ৰেণ্ডসকল এখন প্ৰেছ মিট সম্বোধন কৰিছিল আৰু সেই প্ৰেছ মিটখনত তেওঁ উল্লেখ কৰিছিল যে অসমৰ প্ৰায় 17 লাখ পৰিয়ালে মাহিলী প্ৰায় 1000 টকাকে লাভ কৰিব তো ফ্ৰেণ্ডসকল এই 17 লাখৰ ভিতৰত আপোনালোকৰ নাম থাকিবনে নাই আপোনালোকে জানিব পাৰিব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে লগতে ফ্ৰেণ্ডসকল এই আঁচনিটোত আপোনালোকে কেনেকৈ আবেদন কৰিব আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিয়াৰ চেষ্টা কৰিম তাৰ আগতে ফ্ৰেণ্ডসকল এই সন্দৰ্ভত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ক'লে আপোনালোকে চাই লওক অহা 2 অক্টোবৰৰ পৰা অসমৰ প্ৰায় 17 লাখ পৰিয়ালক 17 লাখ ফেমিলিক আমি মাহত 830 টকাকৈ আমি দি যাব খুজিছোঁ অৰ্থাৎ প্ৰতি মাহৰ 2 অক্টোবৰ পৰৱৰ্তী মাহবিলাকত 1 নৱেম্বৰৰ দিনাখন 1 ডিচেম্বৰৰ দিনাখন 1 জানুৱাৰীৰ দিনাখন 830 টকা প্ৰত্যেকটো পৰিয়ালৰ বেংক একাউণ্টত জমা হ'ব আৰু এইটো এককালীন নহয় পৰিয়ালটো যেতিয়া ইকনমিকভাৱে উঠি আহিব নোৱাৰিব সেই সময়লৈকে প্ৰত্যেক মাহত এই পুঁজিটো পাই থাকিব এই পুঁজিটো আমি কেনেকৈ ভাগ কৰিছোঁ প্ৰথম ফিক্স ইনকামটো যে এজন চৰকাৰী কৰ্মচাৰীয়ে যেতিয়া কোনোবা এটা কাৰ্যালয়ত চাকৰি কৰে তেওঁক আমি এটা মেডিকেল এলাউন্স দিওঁ আজিৰ দিনত খুব সম্ভৱ 300 বা 400 টকা আমি এটা মেডিকেল এলাউন্স দিওঁ বেমাৰ হওক নহওক অৰ্থাৎ বেমাৰ নহ'লেওতো কিবা ঔষধ কিনিব লাগে ফেমিলিটোৰ কিবা এটাতো অসুখ হৈয়ে থাকে পানী লগা ঔষধ পেটৰ অসুখ অৰ্থাৎ মেডিচিন কিনিবৰ কাৰণে প্ৰত্যেক সপ্তাহত এজ এ মেডিকেল এক্সপেণ্ডিচাৰ প্ৰত্যেক মাহত আমি 300 rupees আগবঢ়াম আমি ধৰি লৈছোঁ যে এটা পৰিয়ালক 4 কেজি চেনি লাগে চাউলটোতো চৰকাৰে ইতিমধ্যে বাজেটত ঘোষণা কৰাৰ অনুসৰি অন্ন আঁচনিৰ জৰিয়তে আমি অসমত সম্পূৰ্ণ বিনামূলীয়াকৈ গাই প্ৰতি 5 কেজি চাউল ইতিমধ্যে নেশ্যনেল ফুড ছিকিউৰিটি প্ৰগ্ৰেমৰ হিতাধিকাৰীসকলক আগবঢ়াইছোঁ চাউল হ'ল এটা চেনিৰ যদি কেজি আমি 35 টকাও ধৰি লওঁ 4 কেজি চেনিত আমি যদি ধৰি লওঁ যে আমাক 120 টকা লাগিব বা যি ধৰণে আমাক আমি ধৰি ললোঁ যে আমাক 40 টকা কেজি হলে 5 কেজি চেনিৰ বাবে আমাক 200 টকা লাগিব পৰিয়ালটোক চেনি কিনিবৰ কাৰণে আমি 80 টকা দিম অৰ্থাৎ আমি এটো ধৰি লৈছোঁ যে 4 কেজি চেনিত 40 টকাকৈ হলে 160 টকা আমি চেনি কিনিব লাগিব 50% আমি ৰাজ সাহায্য দিম অৰ্থাৎ ফেমিলিটোক আমি 80 টকা দিম তাৰ পিছত আমি ধৰি লৈছোঁ যে ফেমিলিটোক দালি কিনিব লাগিব দালি যদি আমি 100 টকা যদি আমি ধৰি লওঁ বা 120 টকা ধৰি লওঁ তেতিয়া 4 কেজিকৈ আমি যেতিয়া দালি কিনিম আমাৰ 400 টকা মাহত আমাক লাগিব এই 400 টকাৰ 200 টকা আমি দিম 50% আৰু শেষত পৰিয়ালত যদি কোনোবা বৃদ্ধ ব্যক্তি আছে ফল মূল শাক পাচলি কিনুতে তেওঁলোকৰ যদি পৰিয়ালটো এটা এমাউন্ট খৰচ কৰে তাৰ 150 টকা আমি দিম তাৰ মানে এই বছৰটোত আমি ফেমিলিক 830 টকাকৈ প্ৰতি মাহত দিম এতিয়া 1 জানুৱাৰী তাৰিখে যদি আমি ভাবো যে নতুন বছৰ আমি আৰু 100 টকা এই মাহত বেছি দিম আমি বেছি দিব পাৰো ফেব্ৰুৱাৰীত আকৌ আমি 830 লৈকে আহি যাম তাৰ মানে 830 rupees is fixed আৰু ভেৰিয়েবল এমাউন্টটো আমি ডিসাইড কৰিব পাৰিম according to the financial capabilities of the government এটা এই আঁচনিটো আমি কেনেকৈ ৰূপায়ণ কৰিব খুজিছোঁ যে 2 লাখতকৈ কম ভোট থকা সমষ্টিত 15000 হিতাধিকাৰীক আমি সিলেক্ট কৰিম যি সমষ্টিত 2 লাখতকৈ বেছি ভোট আছে সেই সমষ্টিৰ বেনিফিচিয়াৰী হ'ব 17000
আমি প্ৰতি মাহত আমাৰ বাজেটাৰী আউটফ্লো হ'ব 210 crores এই ধৰণৰ আমাৰ প্ৰতি মাহত আমি আগবঢ়াব লাগিব অৰুণোদয় আঁচনিটো আনুষ্ঠানিকভাৱে ৰূপায়ণৰ কামত হাত দিব ওলাইছোঁ অৰুণোদয় আঁচনিটোৱে হ'ব সৰ্ববৃহৎ অনন্য আৰু একক 2800 কোটি টকা এইবাৰ অৰুণোদয় আঁচনিৰ বাবে আমাৰ বাজেটত আছিলে আৰু এইটোৱে হ'ব অসমৰ সৰ্ববৃহৎ DBT স্কিম which will include around 17 lakhs family 17 লাখ ফেমিলিক স্পৰ্শ কৰিব এই আঁচনিখনৰ ৰূপায়ণৰ কাম 17 আগষ্টৰ পৰা আৰম্ভ হ'ব 17 আগষ্টৰ পৰা বেনিফিচিয়াৰী সিলেকশ্যনৰ কাম আৰম্ভ হ'ব আৰু ফাইনেলি বেনিফিচিয়াৰী সিলেকশ্যনৰ দায়িত্ব এখন ডিস্ট্ৰিক্ট লেভেল কমিটিৰ ওপৰত ন্যস্ত থাকিব ডিস্ট্ৰিক্ট লেভেল কমিটিখনে বেনিফিচিয়াৰী চূড়ান্ত কৰিব আৰু উইথ বেংক একাউণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টলৈকে ডিচি সকলে প্ৰেৰণ কৰিব আৰু প্ৰতি মাহৰ 1 তাৰিখে বিত্ত বিভাগে থ্ৰু ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ ডিবিটিৰ জৰিয়তে হিতাধিকাৰীৰ একাউণ্টত এই টকা জমা হ'ব ইয়াতে আৰু এটা সৰু এই গোটেই আঁচনিখনত আৰু এটা খুব ক'ব গ'লে ভেৰি ৱেলকাম এডিশ্যন ইজ দেয়াৰ এই গোটেই আঁচনিখনত যেনেকৈ আমি চাহ কাপৰ লগত চেনি কাপ দি দিলে চাহ কাপ মিঠা হৈ যায় সেই ধৰণে এই আঁচনিখনৰ হিতাধিকাৰী পুৰুষ হ'ব নোৱাৰিব ফেমিলিটোৱে এগৰাকী মহিলাক নিৰ্বাচিত কৰি দিব ডাঙৰ বোৱাৰীয়েকে হওক সৰু বোৱাৰীয়েকে হওক মাককে হওক ফেমিলিটোৱে মিটিং পাতি ঠিক কৰি দিব যে মোৰ ফেমিলিৰ পইচাটো অমুক গৰাকী মহিলাৰ একাউণ্টতহে যাব কোনো কাৰণে যাতে এই টকাটোৰ অপব্যয় নহয় ঘৰৰ সঁচা কামত ই ব্যৱহাৰ হয় সেইবাবে এই পুঁজিটো ঘৰৰ যিকোনো আমি কোৱা নাই যে অকল বয়োজ্যেষ্ঠ মহিলাগৰাকী হ'ব লাগে তেওঁ হয়তো বেংকত অহা যোৱা কৰিব দিগদাৰ হ'ব পাৰে গতিকে ফেমিলিটোৰ ছোৱালীজনীৰ নামতে হওক মাকৰ নামতে হওক বোৱাৰীৰ নামতে হওক ফেমিলিটোৱে ঠিক কৰি দিব যে এই গৰাকী মহিলাৰ নামত আপোনালোকে পুঁজিটো দিয়ক অৰ্থাৎ ফাইনেল বেনিফিচিয়াৰী উইল বি এ ফেমিলি পৰিয়াল এটা ইয়াৰ আটাইতকৈ হিতাধিকাৰী হ'ব কিন্তু পৰিয়ালটোৱে মনোনীত কৰা এগৰাকী মহিলা সদস্যৰ বেংক একাউণ্টতহে এই পুঁজিটো প্ৰত্যেক মাহতে যাবগৈ আমি আশা কৰোঁ যে ইয়াৰ এটা ডিটেইল প্ৰক্ৰিয়া আছে এই বেংক একাউণ্টসমূহ ঠিক কৰি লিখিবৰ কাৰণে বেংক একাউণ্টবিলাকত হিতাধিকাৰী নিৰ্বাচনত সহায় কৰিবৰ কাৰণে প্ৰতি সমষ্টিত আমি 2 মাহৰ বাবে 3 জনকৈ অৰুণোদয় সহায়ক আমি নিযুক্তি কৰিম তেওঁলোকে মাত্ৰ 2 মাহ বা 2.5 মাহৰ কাৰণে কাম কৰিব তেওঁলোকৰ লক্ষ্য হ'ব যাতে ডাটা ভুল নহয় কেতিয়াবা IFS কোড ভুল হয় কেতিয়াবা 0 to 0 হিচাপে আহে তেতিয়াও বেংকত টকা নাযায় এই অৰুণোদয় সহায়কসকলে এই আঁচনিটোৰ দায়িত্ব ল'ব আৰু জিলা উপায়ুক্তসকলে অৰুণোদয় সহায়কৰ জৰিয়তে এই আঁচনিটো যাতে ফুল প্ৰুফ হয় তাৰ বাবে তেওঁলোকে চিন্তা কৰিব মই ভাবোঁ যে অৰুণ আৰু উদয় আপোনালোকে জানে যে প্ৰতিটো পৰিয়ালৰ অৰ্থনৈতিক উত্থানৰ এটা নতুন অধ্যায় এটা এই অৰুণোদয় আঁচনিটো দি আৰম্ভ হ'ব তো ফ্ৰেণ্ডসকল আপোনালোকে নিশ্চয় বুজি পাইছে বা ফ্ৰেণ্ডসকল আপোনালোকে নিশ্চয় শুনিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ক'লে তো ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'টোত আপোনালোকৰ কাৰণে এইটো ইনফৰমেশ্যন লৈ আহিছিলোঁ আশা কৰিছোঁ ফ্ৰেণ্ডসকল আজিৰ ইনফৰমেশ্যনটো আপোনালোকৰ নিশ্চয় ভাল লাগিছে যদি ফ্ৰেণ্ডসকল আজিৰ ইনফৰমেশ্যনটো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে ফ্ৰেণ্ডসকল ভিডিঅ'টোত এটা লাইক কৰিব আৰু ফ্ৰেণ্ডসকল ভিডিঅ'টো চাই আপোনালোকে কেনে পালে নিশ্চয় কমেণ্ট কৰি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু ফ্ৰেণ্ডসকল যদি আপোনালোকে এতিয়ালৈকে আইজেড টেকনিকেল নামৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে ফ্ৰেণ্ডসকল মই যেতিয়া ইউটিউব চেনেলত নতুন নতুন আপডেটেড ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহোঁ আপোনালোকে ভিডিঅ'বিলাক চাবলৈ পায় বা ফ্ৰেণ্ডসকল আপোনালোকৰ ওচৰত নটিফিকেশ্যন যায় চ' ফ্ৰেণ্ডসকল আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো ফ্ৰেণ্ডসকল আজিলৈ আহিছোঁ নমস্কাৰ জয় আই অসম বাই বাই টেক কেয়াৰ